নমস্কাৰ মোৰ পিতৃ মাতৃসকল। আপোনালোকে যদি তুলসী পূজা কৰিব বিচাৰে তেন্তে তুলসী পূজাৰ মন্ত্ৰটো হৈছে এনেধৰণৰ: বৃন্দাউই তুলসী দেৱী প্ৰিয়াউই কেশ পুষ্যচ বিষ্ণু ভক্তি প্ৰতিদেৱী সত্যৱতী নম নম বাঞ্ছা কল্পতৰুভস্য কৃপা সিন্ধু এবচ চৈতানং পাৱনেবু বৈষ্ণৱৌ নম নম। এই মন্ত্ৰফাঁকি যদি আপোনালোকে গাই তুলসীৰ ওচৰত চাকি বন্তি দি ধূপ ধূনা দি ফুল অৰ্পণ কৰে আৰু তাত পানী দিয়ে তেনেহ'লে ঘৰত বিপদ আপদৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰি। আৰু এয়া হৈছে চাওক তুলসী ঢিপ। ইয়াৰ কি লিখা আছে জানেনে? হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে। এয়া তুলসী ঢিপ। আৰু এই তুলসী ঢিপটো আপোনালোকে দেখিছে নিশ্চয়। এয়া হৈছে আমাৰ হিন্দুসকলৰ পৰম্পৰা ৰীতি নীতি হিচাপে পূজা কৰি অহা এক আলোক দৃশ্য। চাওক, এইটো হৈছে আমাৰ তুলসী ঢিপ। গতিকে আজিলৈ আহিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। হৰে কৃষ্ণ, ৰাধে ৰাধে।